everyone, welcome back to our channel, and today is the final day of our Austria trip. So we are going back to Stuttgart today, and ako normal life start hoi jabo amar usually ji kori thaku. To ami etia jaunte base di jam ahunte ami train e di ahisilu. To I will share all my experience in this video, and hope you will like this video. And thank you so much for giving us lots of love and support to this series also. And hope you will like this video, and if you like it, don't forget to like, comment, share, and please subscribe my channel. And you can follow me on my Instagram page. Link is on my description box. Don't forget to go through it, and I will see you on my next video. Till then, bye. Hello. We booked this hotel in booking.com, and the hotel name was Altstadt Hotel, Hofried, Salzburg. We booked it with the breakfast, and there was no prepayment, so it's really helpful for us. Actually, hotel prices keep changing depending upon seasons, so just check in booking.com or any other hotel booking website for best price. I will definitely share the website link on my description box, so if you want, then you can go through that. মোৰ চকু যে কেনেকুৱা ফুলিছে কালি আমি 9টা বজাতে ফুলো ন সো আজি ইয়াতে ইমান বৰষুণ দি আছে ৰাতিপুৱাৰ পৰা এতিয়া অলপ কমিলে বাৰু কিন্তু ঠাণ্ডা আছে আমি বেগ চেক লৈ ওলালো এইটো নতুন সিস্টেম মই প্ৰথমবাৰ দেখিলো জেব্ৰা ক্ৰসিংও আছে আৰু সিগনেলো আছে কালি যে 29 ডিগ্ৰী আগৰ দিনাখন কিমান আছিলে 24 ডিগ্ৰী 24, 26 আৰু আজি যে ইমান বৰষুণ আৰু ঠাণ্ডা মানে ভাবিবই নোৱাৰি পুৰা অপোজিট আমাৰ জাৰ্নিৰ কাৰণে ভাল হৈছে কাৰণ আমি বাছত যাম ৱেডাৰটো চাই পেলাই মানে ভাল লাগে আৰু ঠাণ্ডা ঠাণ্ডা হ'লে বাছত চিধা
অষ্ট্ৰিয়াত যোনটো জাৰ্মান কয় আৰু হেৰি আমাৰ তাতে যোনটো জাৰ্মান কয় দুটা অলপ বেলেগ বেলেগ ন? কাৰণ পৰহি ইমান স্পীডত ছোৱালীজনী মোক কিবা কৈ আছে মই বুজি পোৱা নাই মানে কি হৈ আছে। মইতো এনেও বুজি নাপাওঁ তথাপিও তাতে ষ্টুটগাৰ্টত অলপ ধৰিব পাৰি যে কি কৈ আছে কি ক'ব বিচাৰিছে। অলপ শ্ল'লি কয় আৰু হেৰি একচেণ্টটো অলপ মানে বুজি পোৱা হৈছো এতিয়া, কিন্তু ইয়াৰেতো বহুত এটা বেলেগ ধৰণৰ হেৰি আছে জাৰ্মান কফি। তো আমি প্ৰথম দিনাখন আহিছো, আহি পেলাই আমাৰ মানে ইমান ৰাইচ খাব মন গৈছে। তো আমি দিনততো ৰাইচ খালোৱে। এখন কি ৰেষ্টুৰেণ্ট আছিলে? পাৰ্চিয়ান কিবা ৰেষ্টুৰেণ্ট আছিলে। তো তাতে মানে মই ঘৰত মানে অলপ ভালকে বনাওঁ কিন্তু ৰাইচটো বেছি টেষ্টি আছে, চিকেন কাৰী। তাৰপিছত আমি ৰাতি ভাবিলো আৰু অকমান ৰাইচ খাওঁ, কাৰণ দিনত ভালকে খোৱা নহ'লে। তো আমি জাপানিজ ৰেষ্টুৰেণ্ট এখন সোমালো, সোমাই পেলাই বাকীখিনি জানে। ৰ'ব আমি ৰাস্তাটো পাৰ হৈ লওঁ, তাৰপিছত কৈ আছো কাহিনী। এইখিনি চাওক পিছফালে। তাৰপিছত আমি জাপানিজ ৰেষ্টুৰেণ্ট এখনত সোমালো। নাছিলো যে মই বহুত জেগা দিওঁতে কাৰ্ড পে'মেণ্ট নলয়। তো সিহঁতৰ কাৰ্ড পে'মেণ্ট হয় নেকি? হয়। এছিয়ান ৰেষ্টুৰেণ্ট আছিল, বেলেগ অপশ্যন থাকিব, থাকিব। সেইকাৰণে সোমোৱাৰ পাছত এতিয়া মেনুখন দিছে সিহঁতে, আৰু ড্ৰিংকছটো ল'বলৈ মানে সিহঁতে বহুত লৰালৰি কৰিছে। একদমেই টাইম দিয়া নাই, মানে ইমিডিয়েটলি সিহঁতক অৰ্ডাৰ লাগে। তাৰপিছত অৰ্ডাৰ আহিল, দুটা অপশ্যনে আছিলে, এটা ৰাইচ আৰু এটা নুডলছ কিবা চিকেন অৰ্ডাৰ। এই দুটা অপশ্যনে মানে এফৰ্ডেবল আছিলে, বাকীকেইটা বহুত দামী দামী কিবা কিবি লিখা আছিলে। তাৰপিছত অৰ্ডাৰ কৰিলোঁ, অৰ্ডাৰ কৰাৰ খুব বেছি 10 মিনিটমান লগে লৈয়ে আনিছে বস্তু। ভাবিছে যেন ফ্ৰ'জেন আছিলে, মাইক্ৰৱেভত দি দিছে আৰু ৰাইচটো ক'লা ক'লা আৰু ইমানখিনি মান ৰাইচ দিছে মানে গোটেই হেৰিটো, আৰু 80% মানে চালাড দিছে, যোনখিনি সিজাও নাই। চালাডখিনি অকমান বনালে মানে অকমান সিজা সিজা থাকে ন, এইটো পুৰা কেঁচাই চালাড। আৰু নুডলছটো কেনেকুৱা আছিল? নুডলছটো তেনেকুৱাই, মানে ফ্ৰ'জেন যেন লাগিছে। ফ্ৰ'জেন যেতিয়া তুমি অভেনত বা মাইক্ৰৱেভত গৰম কৰি দিয়া যায় তেনেকুৱা লাগিছিলে, মানে ফ্ৰেছলি বনোৱা নাছিলে। আৰু চিকেনটো এক্সট্ৰাকে মানে ষ্টিকত দিছিলে। মই ভাবিছিলো ফটো উঠাম বুলি, কিন্তু নহ'লে মোৰ মানে ইমান খং উঠিছে দেখি। তাৰপাছত আমি খালোঁ বাৰু, কিন্তু বাৰু উপায়টো নাই। এতিয়া অৰ্ডাৰ দিয়াৰ পাছত আকৌ ড্ৰিংকছো কৰিলোঁ অলপ, এতিয়া উঠাই আহিব নোৱাৰি। সেইকাৰণে চালোঁ, খোৱাৰ পাছত কমপ্লেইন কৰিলোঁ আমি। কমপ্লেইন কৰাৰ পাছত আনোতে কয় যে আপুনি আগতে সোধা নাছিলে, যে আমি মেনুখনত লিখা কিবা এটা আছে, আৰু অৰ্ডাৰ যেতিয়া দিছে আমাক ডেলিভাৰী, যেতিয়া আমাক ছাৰ্ভ কৰিছে সিহঁতে, তেতিয়া সেইটো বেলেগ এটা বস্তু মেনুত যিটো লিখা আছিলে সেইটো কয়। তো আমি ভাবিলোঁ যে এইটোতো সেইটো বস্তু নহয়, আমি আগতেও এছিয়ান ৰেষ্টুৰেণ্টত খাইছোঁ, এনেকুৱা নেকি এইটো? মানুহটোৱে ক'ব লৈছে যে চব এছিয়ান ৰেষ্টুৰেণ্ট বেলেগ বেলেগ হয়, আপুনি আগতে মোক সুধিব লাগিছিলে। আকৌ আমাক উদাহৰণ দিছে যে সিহঁতে কেনেকে আমি ইণ্ডিয়ান বুলি গম পালে মই নাজানো। তাৰপিছত ইয়াত কৈছে বোলে মইতো চব ইণ্ডিয়ান ৰেষ্টুৰেণ্টত গৈছো, কিন্তু চবতে বেলেগ বেলেগ টাইপত কুক কৰে। সেইটো মানে উদাহৰণ দিছে। ৰিভিউ চাব পৰা হোৱা নাছিলে, মানে এইটো মিষ্টেক হ'ল আৰু আমাৰ চাইডৰ পৰা গুগলত ৰিভিউজটো চাই ল'ব লাগিছিলে যোৱাৰ আগতে। তো চবেই মানে এইটোৱে কমপ্লেইন কৰিছে, 1 ষ্টাৰ ৰিভিউ। তো ইয়াত যদি কোনোবা আগতে আহিলে ক'ৰবাত ৰেষ্টুৰেণ্টত সোমাই, তেতিয়াহ'লে মানে আগতে ৰিভিউ, গুগল মেপছৰ ৰিভিউজটো চাই, সেইটো মানে বহুত ইম্পৰ্টেণ্ট হয়, নহ'লে পইচাটো যাবই। চ' নেক্সট টাইম আমি ৰেষ্টুৰেণ্টত যেতিয়া গৈছো মানে ৰিভিউজটো আগতে চাই লৈছো, আৰু আপোনালোককো সেইটোৱে ছাজেষ্ট কৰিম যাতে আগতে ৰিভিউজটো চাই লওক, তাৰপিছত যায়। তো এতিয়া আমাৰ বাছৰ টাইম হৈছে, বোলা।
this is the big supermarket in Salzburg Hauptbahnhof where you can buy lots of food items. Here you can buy bus tickets. So this is the Salzburg Hauptbahnhof. For return we took Flixbus. It was not a direct bus, we had to connecting bus from Munich to Stuttgart and the cost was 59 euro for 2 person. So hope you will like this video, and if you like it, don't forget to like, comment, share, and please subscribe my channel. And thank you for giving us lots of love and support. And you can follow me on my Instagram page. Link is on my description box. Don't forget to go to that. So I'll see you on my next video. Till then, bye.